Good morning friends, welcome and welcome back to my channel. আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' কৰিব লৈছো। আজি এতিয়া ৰাতিপুৱা 8টা বাজিছে। অলপ পিছত আমি ওলাম আৰু গুৱাহাটীলৈ যাম আৰু তাত গৈ আমি ক'ত যাওঁ কি কৰোঁ সেইখিনি আপোনালোকক দেখুৱাম। আৰু ইয়াৰ পৰা মা আৰু মই যাম ট্ৰেইনত আৰু তাত মিষ্টাৰ আহি তাতে ৰ'বহি, মানে ছুটিত আহিছে। তাতে লগ পাই আমি এফালে যাবলগীয়া আছে। তাত যাম আৰু ঘৰলৈ মানে বৰ্তাহঁতৰ ঘৰলৈ। বৰমাৰ যিহেতু গাটো বহুত বেয়া, সেই বৰমাহঁতৰ খবৰটো লৈ আৰু আমি য'ত যাবলগীয়া আছে ত'ত গৈ আহিম। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ চাই কেনেকুৱা লাগিলে। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি লগতে থকা ন'টিফিকেশ্যন বেলটো দবাই অল কৰি দিব। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ কামাখ্যা মন্দিৰলৈ। ওলাইলোঁ, ৰেডি হ'লোঁ আৰু এইফালে আমাৰ বাবু। হেল্ল'। আৰু তুমি হাই কৈ দিয়া আকৌ। হাই। আৰু যাব মা আৰু বাইদেউ। এই আমাৰ বৌ, সৰু বৌ। বৌক লগ ধৰিছিলোঁ মন্দিৰত যাবলৈ, কিন্তু নাযাওঁ, কিবা এটা প্ৰব্লেম আছে আৰু সেইকাৰণে নাযায়। পিছত যাম, আহিলে আৰু পিছত যাব। আৰু তাৰপিছত আৰু এইফালে বৰমা বহি আছে, দেখুৱাওঁ। বৰমাক চাবলৈ আহিছিলোঁ আমি মেইনলি। বৰমাৰ গাটো ইমান ভাল নহয়, মানে এয়া হয় আমাৰ বৰমা। বৰমাক চাবলৈ আহিছিলোঁ। এতিয়া এয়া মাতাশ্ৰী ৰেডি। আৰু সেইফালে বা ওলাই আছে, ওলাই লওঁ সেইয়া। ভালকৈ ওলাই লোৱাৰ পাছত দেখাম। আৰু বাবু আজি পূৰা হেপ্পী ন? কালিৰ পৰা একদম ফোন কৰি আজি হেপ্পী হৈ গ'ল। ঠিক আছে, ভিডিঅ'টো চাই যাব শেষলৈকে আৰু কি দেখাব পাৰোঁ আপোনালোকক দেখাই যাম। আৰু এতিয়া আমি গৈ আছোঁ উবেৰত, মন্দিৰলৈ গৈ আছোঁ। এনেকৈ উবেৰত গৈ আছোঁ, বেছি সময় নালাগে গৈ পাবলৈ। অলপ সময় পিছতে আমি পামেই আৰু গৈ। এতিয়া আমি মন্দিৰ পালোঁহি, পাই এতিয়া খোজকাঢ়ি গৈ আছোঁ। মই ইয়াত অলপ হুলস্থুল হৈ আছিলে কাৰণে ভইচ অভাৰ দি দিছোঁ। আমি মন্দিৰলৈ গৈ আছোঁ আৰু ইয়াতে গৈ বাবু আৰু এটা পাৰ আনিব গৈছে নেকি? অঁ ৰ'বা। আৰু এতিয়া আমি ভিতৰত মন্দিৰ দৰ্শন কৰিবলৈ লাইনত ৰৈ আছোঁ। এনেদৰে সকলো মানুহ এনেকৈ লাইনত ৰৈ থাকে ভিতৰলৈ যাবলৈ। এয়া আমি ৰৈ আছোঁ লাইনত। এতিয়া দিছিলে যে ভিতৰলৈ যাম আৰু গৈ তাতে পূজা কৰিম। আৰু ইফালে লাইনত ৰৈ থাকোঁতে মই সেইখিনি ভিডিঅ' কৰি ৰাখিছোঁ। বাহিৰৰ পৰিৱেশটো চাওকচোন, ইমান ভাল লাগিছে। গোটেই মানুহখিনি লাইনত ৰৈ আছে আৰু সেই ওপৰত ৰৈ থকা মানুহখিনি দেখিছে যে তেওঁলোকে সেইফালৰ পৰা, সেইটো ৰাস্তা হয় মানে, সেইফালৰ পৰা তেনেকৈ গৈ তাৰ পৰা চাব পাৰি আৰু তেনেকৈ গৈ ৰৈ আছে। আৰু এতিয়া চাকি তাকি জ্বলাই হ'ল। এতিয়া এটা নিয়ম আছিলে, পাৰ এযোৰ মানে এনেকৈ এৰি দিবলৈ আছিলে আৰু মোৰ সেইটো নিয়ম কৰি লৈছোঁ। আৰু পাৰো পালোঁ, তাতে পোৱা যায় আৰু সকলোখিনি কিনিব ইয়াতে পায়। এনেকৈ নিয়মটো কৰি লৈ এৰি দিম। তাৰপিছতে আৰু পূজা কৰাও হ'ল, পূজা কৰি এৰি দিম। তাৰপিছত আৰু কিমান পাৰোঁ দেখুৱাম আৰু আপোনালোকক, ভিডিঅ'টো চাই যাব। চাওকচোন কিমান ভাল লাগিছে পাৰহালক, কি ধুনীয়াকৈ ৰৈ আছে। এতিয়া নতুন যে উৰিব পৰা নাই, অলপ পিছত উৰিব আৰু এতিয়া এয়া চাওক, আমি পূজা চূজা কৰি ওলাই আহিছোঁ। ইয়াতে বহিছোঁ অলপ সময়, বহি লৈ পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ। কিমান মানুহ, ইমান মানে ভাল লাগে। আৰু সেইটো মন্দিৰটো দেখিছে নহয়, সেইবিলাক এতিয়া সোণৰ হেৰি লগোৱা হৈছে আৰু সেইকাৰণে দেখাত বেছি ভাল লগা হৈছে। আমি এতিয়া ঘৰ যাম ন? পূজা কৰা হৈ গ'ল, আমি ঘৰ যাওঁ, কিবা খাই লওঁ। তাৰপিছত আৰু অথনি আমি মন্দিৰৰ পৰা আহি লৈ ফ্ৰেছ হৈ ভাত পানী খালোঁ। আৰু ভাত পানী খাই ভিডিঅ' কৰা নহ'ল, ভাগৰ লাগিছে, অলপ শুই ল'লোঁ। আৰু এতিয়া ভাবিছোঁ অলপ ওলাই যাওঁ বুলি, তাকে যোৱা হয় নহয় কথাটো পাতি ল'ব লাগিব।
আৰু ভিডিঅ'টো শেষলৈকে চাই যাব ক'ত যাওঁ কি কৰোঁ দেখুৱাম বাৰু আৰু এই আমি ওলাই গৈছিলোঁ অলপ নৈ মানে ব্ৰহ্মপুত্ৰৰ পাৰত সেইটো শৰাইঘাট ব্ৰিজ এনেদৰে ফটোৱে মাৰিলোঁ ভিডিঅ' কৰা নহ'ল আৰু ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ নেক্সট ডে ভিডিঅ'টো আকৌ মই কালি আপলোড কৰিম